এভৰিৱান মৰ্নিং ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ আলহী আনিলোঁ, গম পাইছেনে? ক'ৰ আলহী কি কথা আপোনাক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। আৰু এতিয়া মই গৈ আছোঁ এয়া কোমোৰা চাঙৰ তলে তলে, দেখিছে নহয় বহুত মানে বৰষুণ দিছে, জেকা, গম পাইছেনে? আৰু নতুন আলহী বুলি ক'লেই এইয়া দেখিছে নহয় দুটা নতুন আলহী। আৰু মানে আগৰ গাহৰিখিনি যিহেতু বিকি দিলোঁ আৰু এতিয়া নতুনকৈ গাহৰি লৈছোঁ। আৰু যিহেতু গাঁৱত বসবাস কৰা হেতুকে মানে মহিলাবিলাক এনেই থকা ভাল নহয়, আৰু ময়ো এনেই থাকি ভাল নাপাওঁ, গম পাইছেনে? কিবা নহয় কিবা মোক কৰি থাকিব লাগে মানে, আৰু কৰি ভাল পাওঁ সেইটো কাৰণে আৰু এইখিনি লৈছোঁ আৰু এটা পুহিম বুলি। আৰু এই আবেলি সময়তে অহা ধুমুহা বতাহ যে আমাক কি কৰিলে, গম পাইছেনে? কি নষ্ট কৰিলে চাওকচোন। আমাৰ ইমান সোপা নাৰিকল লাগি আছিলে নাৰিকল গছজোপাত, গোটেইখিনি নাৰিকল পেলাই দিলে। চাওকচোন কিমান নষ্ট কৰিলে, দেখিছে নহয়? আৰু এইখিনি এটা কি কৰে, পেলোৱাৰ সলনি একো নহয় আৰু এইখিনিকে মানে আমি অলপ খাই দিম বুলি ভাবিছোঁ, কাৰণ বতৰো বহুত গৰম আছে আৰু ভিতৰৰ পানীতে নাৰিকল পানী খোৱা বহুত ভাল। আৰু কেৰেলা, বেংগলোৰ, চেন্নাই খালেতো মানুহে মানে নাৰিকল পানী কিনি খায়, কিন্তু আমাৰ ইয়াত থাকিও আমি নাখাওঁ, গম পাইছেনে? সেইটো মানে খাব লাগে, আৰু বহুত আইৰণ আছে, ভিটামিন আছে নাৰিকল পানীত, নহয় জানো? আপোনালোকে সকলোৱে জানে। আৰু এয়া দেখিছে নহয় কেৰেলা, বেংগলোৰ, চেন্নাইৰ নিচিনাকৈ পূৰা নাৰিকলৰ পানী খাই আছোঁ, গম পাইছেনে? উপায় নাই আৰু, নষ্টটো কৰিব নোৱাৰি ন, এনেই পেলাব নোৱাৰি। আৰু বহুত মিঠা, গম পাইছেনে আমাৰ নাৰিকলৰ পানীখিনি? ৱাও,